এটা কথা ভাবেনে বন্ধুসকল, আমাৰ এডুকেশ্যন ছিষ্টেমত, ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমত পইচা কেনেকৈ উপাৰ্জন কৰিব লাগে সেইটো নিশিকায়। ঘৰৰ মানুহে বহুত কষ্ট কৰি গ্ৰেজুৱেশ্যনলৈকে পঢ়াব বা মাষ্টাৰ ডিগ্ৰী পঢ়াব, তাতে কিন্তু পইচাৰ কেনেকৈ ইনকাম কৰিব লাগে সেইটো নিশিকায়। আৰু আপুনি যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব, আপোনাৰ পৰা তেতিয়া কিন্তু পইচাই বিচাৰিব। আৰু তেতিয়া আপুনি যদি ঘৰত বহি থাকে ক'ব, ইমান পঢ়ালোঁ এতিয়া টকা উপাৰ্জন কৰিব নোৱাৰোঁ। কিন্তু আপুনি কেনেকৈ ক'ব যে মই যি পঢ়িছোঁ তাতে টকা উপাৰ্জন কেনেকৈ কৰিব লাগে সেইটো শিকোৱাই নাই। মই এটা প্ৰাইভেট স্কুলত পঢ়াওঁ, 5-6 হাজাৰ দৰমহা পাওঁ, 3 মাহ মূৰে মূৰে লওঁ। ভাবোঁ যে এটা লামচাম এমাউণ্ট পাওঁ 3 মাহ মূৰত, তো সেইটো কাৰণে কিবা এটা কৰিম, কিবা এটা এক্সপেক্টেশ্যন নিজৰ মাজতে ৰাখোঁ। কিন্তু যেতিয়া 3 মাহ মূৰত মোক এমাহৰ বা 2 মাহৰ দৰমহা দিয়ে, তেতিয়া বহুত বেয়া লাগে। এই নিউ ইয়েৰ হ'ল মোৰ কাৰণে একো বিশেষ একো ফিল নহয়, কাৰণ পইচাই তেনেকৈ কমকৈ দিয়ে। আৰু সমাজত এচাম মানুহ আছে, সেই এচাম মানুহে তাৰ তলতীয়া মানুহক কেতিয়াও আগবাঢ়িব নিদিয়ে, যাৰ কাৰণে ফুল পে'মেণ্ট নিদিয়ে। কথাটো মানেনে আপোনালোকে? কমেণ্ট কৰি জনাবচোন।